মই আব্দুল আজিজে কৈছোঁ। আমেৰিকাই তৃতীয় বিশ্বযুদ্ধৰ সময়ত বহুত এটা চাপৰ মাজত আছিল। সেইকাৰণে কি কৰিছিল, আমেৰিকাই এই চাপৰ পৰা বাচিবৰ কাৰণে তৃতীয় বিশ্বযুদ্ধ চলি থকাৰ সময়তে 1940 চনত আমেৰিকাই পৰমাণু পৰীক্ষা কৰিছিল। পৰমাণু পৰীক্ষাৰ 6-7 মাহ পিছতে আমেৰিকাই পাৰমাণৱিক হাতিয়াৰ বনাব পাৰিছিল। গতিকে সেই আমেৰিকাৰ সেই তথ্যৰ পৰা, সেইটো উদাহৰণৰ পৰা আমি বুজিব পাৰোঁ যে ইৰাণেও বনাম বুলি ক'লে পাৰমাণৱিক হাতিয়াৰ ইমান সোনকালে বনাব নোৱাৰে। কাৰণ যোৱা 5 অক্টোবৰত যিটো ইৰাণত ভূমিকম্প হৈছিল, গোটেই বিশ্বৰ মানুহে ভাবিছিল যে ইৰাণে অলৰেডি পাৰমাণৱিক হাতিয়াৰ বনাইছে, সেইকাৰণে টেষ্ট কৰিছে, যাৰ কাৰণে এই শব্দটো হৈ ভূমিকম্পৰ নিচিনা হৈছে, কঁপনি হৈছে। কিন্তু আচলতে সেইটো নহয়। ইৰাণে পাৰমাণৱিক হাতিয়াৰ হয়তো বনোৱাৰ ওচৰ চাপিছে, কিন্তু বনাব পৰা নাই। তাৰ কাৰণ কিছুমান তথ্যৰ পৰা গম পোৱা যায়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান তথ্যৰ পৰা গম পোৱা যায় যে আমেৰিকাই যেতিয়া পাৰমাণৱিক হাতিয়াৰ বনোৱাৰ কাৰণে পাৰমাণৱিক পৰমাণু পৰীক্ষা কৰিছিল, তাৰ 6-7 মাহ পিছতহে বনাব পাৰিছিল। তাৰ কাৰণটো হ'ল যে আমেৰিকাই বনাবৰ কাৰণে 6-7 মাহ টাইম লাগিছিল। তাৰ কাৰণটো হ'ল ইউৰেনিয়াম হেক্সাক্লৰাইডক মেটালিক শ্বেপলৈ নিবৰ কাৰণে 6-7 মাহ সময় লাগে। গতিকে ইউৰেনিয়াম হেক্সাক্লৰাইডক যেতিয়া মেটালিক শ্বেপলৈ নিবৰ কাৰণে 6-7 মাহ সময় লাগে, গতিকে ইৰাণৰো তেনেকুৱাই সময় লাগিব। 6-7 মাহ মান পিছতহে ইৰাণে পাৰমাণৱিক হাতিয়াৰ বনাব পাৰিব। ইৰাণো এটা চাপৰ মাজত জীয়াই আছে, যাৰ কাৰণে ইৰাণে হয়তো পাৰমাণৱিক হাতিয়াৰ পৰমাণু পৰীক্ষা কৰিছে, যাৰ কাৰণে 5 অক্টোবৰত এটা ভূমিকম্পৰ নিচিনা জোকাৰণি শব্দ সহকাৰে হৈছিল। কিন্তু আচলতে এই যিটো ইউৰেনিয়াম হেক্সাক্লৰাইড, এইটো মেটালিক শ্বেপলৈ ৰূপান্তৰ কৰিবলৈ 6-7 মাহ টাইম লাগিব। সেইকাৰণে ইৰাণেও পাৰমাণৱিক হাতিয়াৰ বনাবৰ কাৰণে 6-7 মাহ 8 মাহ মান টাইম লাগিব। তাৰ পিছতহে ইৰাণে হয়তো পাৰমাণৱিক হাতিয়াৰ বনাব পাৰিব। কাৰণ ইৰাণৰো ক্ষমতা আছে যে ইৰাণ পাৰমাণৱিক হাতিয়াৰৰ দৰকাৰ হৈছে, কাৰণ বিশ্বত বহুত দেশৰ পাৰমাণৱিক হাতিয়াৰ আছে। বনাওক ইৰাণে। মোৰ চেনেল ছাবস্ক্ৰাইব কৰক। যোনে যোনে মোৰ চেনেল চাই আছে, প্ৰত্যেকে মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, নিজৰ মতামত কমেণ্ট বক্সত লিখক। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।